আজিৰ ভিডিঅ'টোত আপোনালোকে জণ্ডিছৰ বিষয়ে বহু নজনা আৰু নতুন কথা জানিবলৈ পাব। এই ৰোগ আজিকালি বেছিকৈ হোৱা দেখা গৈছে আৰু বিশেষকৈ গৰমৰ দিনত ইয়াক আৰু বেছিকৈ হোৱা দেখা যায়। নমস্কাৰ, মই ডক্টৰ নৱজিৎ সাহু, স্বাস্থ্যলৈ আপোনালোকক স্বাগতম জনালোঁ। জণ্ডিছ কি হয়, ইয়াৰ কাৰণসমূহ কি, জণ্ডিছ হ'লে কেনেধৰণৰ লক্ষণে দেখা দিয়ে আৰু ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ। জণ্ডিছ হ'লে আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে, কি খাদ্য খাব পাৰি আৰু কি খাদ্য খাব নালাগে, এই সকলোখিনি আজি আমি ভালদৰে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আনলৈও শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো বেনিফিট হয়। যদি আপুনি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন আইকনটো ক্লিক কৰি থ'ব, যাতে নতুন ভিডিঅ' অহাৰ লগে লগে আপুনি পোনপ্ৰথমে গম পায়। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জণ্ডিছৰ বিষয়ে জানিব লগা কথাবোৰ ভালদৰে জানি লওঁ। প্ৰথমে আমি জানি ল'ব লাগিব যে জণ্ডিছ হয় কি। জণ্ডিছ প্ৰকৃততে কোনো ৰোগ নহয়, বৰং ই বহুতো ৰোগৰ লক্ষণ হ'ব পাৰে। আমাৰ শৰীৰত যেতিয়া বিলিৰুবিন নামৰ পিগমেণ্ট বা কেমিকেলবিধ বাঢ়ি যায়, তাক আমি জণ্ডিছ হোৱা বুলি কওঁ। সাধাৰণতে ই আমাৰ লিভাৰ, গল ব্লাডাৰ আৰু ইয়াৰ লগত জড়িত থকা পাৰ্টছবিলাকৰ প্ৰব্লেম হোৱাকে বুজায়। নৰ্মেলি আমাৰ ব্লাডত এটা লিমিটেড এমাউণ্টত বিলিৰুবিন পোৱা যায়, কিন্তু যেতিয়া ই নৰ্মেল লেভেলতকৈ বাঢ়ি যায়, তেন্তে কোনো এজন লোক জণ্ডিছত ভোগে। নৰ্মেল বিলিৰুবিন লেভেল হৈছে প্ৰতি 100 ml 1 মিলিগ্ৰামতকৈ কম, আৰু যেতিয়া 100 ml ব্লাডত এই বিলিৰুবিনৰ পৰিমাণ 3 মিলিগ্ৰামতকৈ বাঢ়ি যায়, তেতিয়া ই আমাৰ চকুত ধৰা পৰে। ইয়াৰ ফলত ৰোগীৰ চকুৰ বগা অংশ হালধীয়া হ'বলৈ লয় আৰু লগতে স্কিন, মিউকাছ মেমব্ৰেন, যেনে আমাৰ মুখৰ ভিতৰৰ অংশখিনি, এই ভিতৰৰ অংশখিনি হালধীয়া হ'বলৈ লয় আৰু লগতে প্ৰস্ৰাৱৰ ৰঙো হালধীয়া হয়। তেন্তে এই বিলিৰুবিন প্ৰস্তুত হয় ক'ৰ পৰা? বিলিৰুবিন প্ৰস্তুত হয় হিমৰ পৰা, যাক হিমোগ্ল'বিনত পোৱা যায়, আৰু আমি সকলোৱে জানো যে হিমোগ্ল'বিন ৰক্তকণিকাবিলাকৰ ভিতৰত থাকে। নৰ্মেলি আমাৰ ৰক্তকণিকাৰ আয়ুস হৈছে প্ৰায় 120 দিন। এই ৰক্তকণিকাবিলাক নৰ্মেলি শৰীৰৰ স্প্লিন নামৰ অৰ্গেনৰ মাজেৰে গৈ ভাঙি যায় আৰু ইয়াৰ পৰা নৰ্মেল পৰিমাণৰ বিলিৰুবিন আমাৰ শৰীৰত প্ৰস্তুত হৈ থাকে। আমাৰ শৰীৰৰ 70 পৰা 90% বিলিৰুবিন প্ৰস্তুত হয় হিমৰ পৰাই। এই বিলিৰুবিনবিলাক পানীত সহজে মিলি যাব নোৱাৰে বা মিহলি হ'ব নোৱাৰে, আৰু এইবিলাকক আনকনজুগেটেড বিলিৰুবিন বুলি কোৱা হয়। সেয়েহে লিভাৰে এই বিলিৰুবিনবিলাক নিজৰ কোষ বা চেলবিলাকৰ মাজত ভৰাই কিছুমান এনজাইমৰ সহায়ত ইয়াক পানীৰ লগত মিহলি হ'ব পৰা কৰি দিয়ে, আৰু এই বিলিৰুবিন গৈ গল ব্লাডাৰৰ ভিতৰত বাইলৰ লগত একেলগে মিহলি হৈ ষ্ট'ৰ হৈ থাকে। আৰু যেতিয়া চৰ্বিজাতীয় খাদ্য আমি খাওঁ, গল ব্লাডাৰটো কোচ খায় আৰু ইয়াত জমা হৈ থকা বাইলৰ লগতে বিলিৰুবিনো খাদ্যনলীত গৈ সোমাই গৈ আৰু আমাৰ খাদ্যখিনি ডাইজেষ্ট বা হজম হোৱাত সহায় কৰে। এই বিলিৰুবিনৰ অধিকাংশই পায়খানাৰ লগত শৰীৰৰ বাহিৰলৈ ওলাই যায় আৰু কিছু অংশ কিডনীয়ে প্ৰস্তুত কৰা প্ৰস্ৰাৱৰ লগতো শৰীৰৰ পৰা বাহিৰ হৈ যায়। এতিয়া চাওক, এই বিলিৰুবিন আমাৰ শৰীৰত বাঢ়িব লয় কিয়, বা জণ্ডিছ কিয় হয়? আমাৰ শৰীৰত বিলিৰুবিন নামৰ কেমিকেলবিধৰ ফৰ্মেশ্যন বা উৎপাদন যদি কোনো কাৰণত বেছি হ'বলৈ লয়, নাইবা যদি ই শৰীৰৰ বাহিৰলৈ কমকৈ ওলাই যায়, তেন্তে শৰীৰত ইয়াৰ পৰিমাণ লাহে লাহে বাঢ়িবলৈ লয় আৰু জণ্ডিছৰ লক্ষণসমূহো দেখা দিবলৈ লয়। কেতিয়াবা আমাৰ ব্লাডৰ ৰক্তকণিকাবিলাক যদি কোনো ৰোগৰ বাবে বেছিকৈ ভাঙিবলৈ লয়, তেতিয়া বিলিৰুবিনৰ উৎপাদন আমাৰ শৰীৰত বেছিকৈ হ'বলৈ লয়। এনেকুৱা কিছুমান ৰোগ হৈছে যেনে মেলেৰিয়া। হিমোগ্ল'বিনৰ কিছুমান ৰোগো আছে যিবিলাকক হিমোগ্ল'বিনোপেথিছ বুলি কোৱা হয়। এই ৰোগৰ ফলতো বিলিৰুবিনৰ উৎপাদন বাঢ়িবলৈ লয় আৰু ৰোগীজনৰ জণ্ডিছ হয়। ইয়াৰ উপৰিও কিছুমান এনজাইম আমাৰ শৰীৰত যদি কমকৈ থাকে, তাৰ ফলতো এই বিলিৰুবিন নামৰ কেমিকেলবিধৰ উৎপাদন শৰীৰত বাঢ়িবলৈ লয়। এই এনজাইমবিধ হৈছে G6PD এনজাইম। এই এনজাইমবিধৰ অভাৱ হ'লে ৰক্তকণিকাসমূহ লাহে লাহে ভাঙিবলৈ আৰম্ভ হয় আৰু ৰোগীজনৰ জণ্ডিছ হয়। আমাৰ লিভাৰৰ যদি প্ৰব্লেম হয়, তাৰ ফলতো জণ্ডিছ হ'ব পাৰে। লিভাৰ প্ৰব্লেম হ'লে বিলিৰুবিনৰ পৰিমাণ ব্লাডত বাঢ়িবলৈ লয় আৰু জণ্ডিছ হয়। কিছুমান ভাইৰাছ ইনফেকশ্যন যেনে হেপাটাইটিছ A ভাইৰাছ ইনফেকশ্যন, হেপাটাইটিছ B, হেপাটাইটিছ C আৰু হেপাটাইটিছ E ভাইৰাছ ইনফেকশ্যন হ'লে লিভাৰ দুৰ্বল হৈ পৰে আৰু বিলিৰুবিন বাঢ়ি জণ্ডিছ হয়। এলকহলেও লিভাৰ ডেমেজ কৰি জণ্ডিছ কৰিব পাৰে। কোনো এজন লোকে যদি 60 গ্ৰাম এলকহল প্ৰতিদিনে
5 বছৰতকৈ বেছিকৈ খাইছে তেন্তে তেওঁৰ লিভাৰ ডেমেজ হৈ জণ্ডিছ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়ি যায়। এই পৰিমাণ মহিলাৰ ক্ষেত্ৰত ইয়াৰ আধা অৰ্থাৎ প্ৰতিদিনে 30 গ্ৰাম। যদি ইয়াতকৈ বেছি পৰিমাণে মহিলাগৰাকীয়ে 5 বছৰমান প্ৰতিদিনে খাইছে তেন্তে তেওঁৰ লিভাৰ ডেমেজ হোৱাটো নিশ্চিত আৰু ইয়াৰ পাছতে তেওঁৰ জণ্ডিছ হ'বলৈ আৰম্ভ হয়। যদি লিভাৰৰ আন কোনো প্ৰব্লেম অলৰেডি আছে তেন্তে আৰু সোনকালে লিভাৰ ডেমেজ হৈ জণ্ডিছ হয়। লিভাৰৰ চিৰ'চিছ হৈও জণ্ডিছ হ'ব পাৰে। ইয়াৰ উপৰিও কিছুমান ঔষধ যদি চিকিৎসকে প্ৰেছক্ৰাইব কৰা নৰ্মেল ড'জতকৈ বেছি মাত্ৰাত ব্যৱহাৰ কৰা হয় ই লিভাৰৰ বাবে ক্ষতিকাৰক আৰু ই লিভাৰ দুৰ্বল কৰি দিব পাৰে আৰু পাছলৈ জণ্ডিছ হয়। জ্বৰ হ'লে যি ঔষধ আমি খাওঁ সেই ঔষধ যদি প্ৰেছক্ৰাইব কৰা ধৰণে নাখায় অত্যাধিক মাত্ৰাত খোৱা যায় ই জণ্ডিছ কৰিব পাৰে। লিভাৰৰ আন কিছুমান ৰোগ আছে যিবিলাকে জণ্ডিছ কৰিব পাৰে, যেনে নাৰ্ছ, যাক আমি নন এলকহলিক ষ্টেটো হেপাটাইটিছ বুলি কওঁ, উইলছনছ ডিজিজ, লিভাৰৰ কেঞ্চাৰ, লিভাৰৰ টিবি বেমাৰ আদি। আনহাতে যদি ৰোগীজনৰ শৰীৰৰ আন কোনো জেগাৰ কেঞ্চাৰ হৈ ই লিভাৰলৈ স্প্ৰেড হৈছে ইও লিভাৰ ডেমেজ কৰি জণ্ডিছ কৰিব পাৰে। ইয়াৰ উপৰিও গ'লব্লাডাৰ ষ্টনে যদি গ'লব্লাডাৰৰ পৰা ওলাই আহি খাদ্যনলীলৈ বাইল যোৱা ৰাস্তাটো বন্ধ কৰি দিয়ে তাৰ ফলতো জণ্ডিছ হ'ব পাৰে। বাইল ওলাই যোৱা নলীৰ কেঞ্চাৰ হ'লেও নলীটো বন্ধ হ'ব পাৰে আৰু ইয়াৰ ফলত জণ্ডিছ হোৱা দেখা যায়। আনহাতে পেংক্ৰিয়াজৰ কেঞ্চাৰ হ'লেও জণ্ডিছ হ'ব পাৰে। কেতিয়াবা প্ৰসূতি অৱস্থাত আৰু জন্মৰ পাছতেই জণ্ডিছ হোৱা দেখা যায়। জন্মৰ পাছতেই শিশুৰ যি জণ্ডিছ হয় সেয়া সাধাৰণতে ফিজিঅ'লজিকেল জণ্ডিছ, যি নিজে নিজে লাহে লাহে ভাল হৈ যায়। কিন্তু কিছুমান জণ্ডিছ গোটেই জীৱন থাকি যায় যদিহে বিলিৰুবিন কণ্ট্ৰল কৰা ছিষ্টেমটোতেই প্ৰব্লেমটো থাকে, যেনে গিলবাৰ্ট চিণ্ড্ৰম। ই এটা জেনেটিক প্ৰব্লেম। সেয়েহে জণ্ডিছ এটা ৰোগ নহয়, কিন্তু ই অন্য ৰোগৰ এটা লক্ষণহে মাথোন। জণ্ডিছ হ'লে কোনবিলাক লক্ষণে দেখা দিয়ে? গাৰ খজুৱতি হ'ব পাৰে আৰু ইয়াৰ পাছতেই লাহে লাহে চকুৰ বগা অংশ হালধীয়া হ'বলৈ আৰম্ভ কৰে। ইয়াৰ লগতে ছালবিলাক হালধীয়া হয়, মুখৰ ভিতৰৰ পাতল ছালবিলাক আৰু প্ৰস্ৰাৱৰ ৰঙো ডাৰ্ক হালধীয়া হ'বলৈ আৰম্ভ হয়। এটা কথা মনত ৰখা উচিত যে জণ্ডিছ হ'লে প্ৰস্ৰাৱৰ ৰং ডাৰ্ক হালধীয়া নহ'বও পাৰে। ৰক্তকণিকাৰ ডেমেজ হৈ যিবিলাক জণ্ডিছ হয় সেই জণ্ডিছবিলাকত প্ৰস্ৰাৱৰ ৰং সাধাৰণতে নৰ্মেল হৈয়ে থাকে। এনে জণ্ডিছত গাৰ খজুৱতিও সাধাৰণতে নহয়। ৰোগীয়ে খুব ভাগৰুৱা অনুভৱ কৰে আৰু একোকে কৰিবলৈ মন নোযোৱা হয়। ভোক কমকৈ লাগে আৰু খাবলৈ মন নোযোৱা হোৱাও দেখা যায়। বমিৰ ভাৱ হয় নাইবা বমিৰ হ'বও পাৰে। কোনো ক্ষেত্ৰত ওজন কমা দেখা যায়। যদি তেওঁৰ কেঞ্চাৰ ৰোগত ভুগি আছে এনে ক্ষেত্ৰত খৰকৈ ওজন কমা সকলোৰে চকুত ধৰা পৰে। পেটৰ বিষো হ'ব পাৰে আৰু এই বিষ সাধাৰণতে গ'লব্লাডাৰ ষ্ট'ন নাইবা পেংক্ৰিয়াজ আৰু লিভাৰৰ ইনফেকশ্যন বা ইনফ্লেমেশ্যন থাকিলে হয়। কেতিয়াবা জ্বৰ হোৱাও দেখা যায়। ইয়াৰ উপৰিও আন বহুতো লক্ষণে দেখা দিয়ে আৰু সেইবিলাক লক্ষণ নিৰ্ভৰ কৰে ৰোগীজনৰ প্ৰকৃততে কিহৰ বাবে জণ্ডিছ হৈছে তাৰ ওপৰত। জণ্ডিছৰ চিকিৎসা কেনেকৈ কৰা হয়? জণ্ডিছৰ চিকিৎসা নিৰ্ভৰ কৰে ইয়াৰ কাৰণসমূহৰ ওপৰত। যিবিলাক কাৰণত জণ্ডিছ হৈছে সেইবিলাকৰ চিকিৎসা ভালদৰে কৰিলে জণ্ডিছ ভাল হয়। কিন্তু তথাপিও কিছুমান নিয়ম যদি আমি মানি চলোঁ তেন্তে বহু উপকাৰিতা পোৱা যায়। পানী বেছিকৈ খাব লাগে। আমাৰ শৰীৰটো যদি পানী খাই আমি হাইড্ৰেটেড কৰি ৰাখোঁ তেন্তে বিলিৰুবিন শৰীৰৰ পৰা ফ্লাছ আউট কৰাত ই কিছু পৰিমাণে হ'লেও সহায় কৰে। পানী খাই শৰীৰটো হাইড্ৰেট কৰি ৰাখিলে লিভাৰে ভালদৰে কাম কৰাটো সহায় কৰে। পানীৰ লগত পাৰিলে গ্লুক'জ মিহলি কৰি খাব। ৰাস্তাৰ পানী নাখাব, বিশেষকৈ যিবিলাক পানী খোলাকৈ ৰখা হয়। পানী পাৰিলে উতলাই ঠাণ্ডা কৰি ৰোগীক খাবলৈ দিব। তেলযুক্ত খাদ্য আৰু চৰ্বিজাতীয় খাদ্য খাব নালাগে। মছলাযুক্ত খাদ্য নোখোৱাটোৱে ভাল। তেল মছলাযুক্ত খাদ্য ৰোগীয়ে ডাইজেষ্ট কৰিব নোৱাৰে বাবে এনে খাদ্য খাবলৈ দিব নালাগে। এইবিলাক খাদ্য খোৱাৰ ফলত ৰোগীৰ বমিৰ ভাৱো হয় আৰু কেতিয়াবা বমিও হ'ব পাৰে। বজাৰৰ ফাষ্টফুড একেবাৰে নাখাব। ফল মূল আৰু ফল মূলৰ ৰস খোৱাটো খুবেই ভাল। কুঁহিয়াৰ ৰস পালে খাব, কিন্তু বজাৰৰ পৰা কিনি অনা কুঁহিয়াৰ ৰস নাইবা বজাৰত বনোৱা যিকোনো ফল মূলৰ ৰস আনি ৰোগীক খাবলৈ নিদিব, কাৰণ চাফ চিকুণকৈ হাইজেনিকভাৱে নবনোৱা জুচবিলাকৰ দ্বাৰা ইনফেকশ্যন, বিশেষকৈ ভাইৰেল ইনফেকশ্যন ৰোগীলৈ বিয়পিব পাৰে আৰু ৰোগীৰ কণ্ডিশ্যন আৰু গুৰুতৰ হ'ব পাৰে। ঘৰতে সতেজ ফল মূলৰ পৰা তৈয়াৰ কৰা জুচ ৰোগীক খাবলৈ দিব।
আন ফল-মূলৰ ভিতৰত আমলখি, আনাৰসৰ ৰস, আমৰ ৰস, কৰ্দৈ টেঙা আদি জণ্ডিছ ৰোগীৰ বাবে ভাল। তামোল পাণ একেবাৰে নাখাব, মাছ মাংস নোখোৱাই ভাল। প্ৰটিন পাবলৈ দাইল আৰু মাহজাতীয় খাদ্যবিলাক খাব পাৰে। শাক-পাচলি বেছিকৈ খাব, কিন্তু তেল মছলা নিদিয়াকৈ খাব। কোনোৱে যদি এলকহল কনজাম্পশ্যন কৰে তেন্তে তেওঁক ষ্ট্ৰিক্টলি মানা কৰিব। ৰোগীয়া লিভাৰৰ বাবে এলকহল বহুত বেছিকৈ অনিষ্টকাৰী। ৰোগীক আৰাম কৰিবলৈ দিব আৰু জোৰ কৰিলেও পৰিশ্ৰম কৰিবলৈ একেবাৰে নিদিব। লগতে জণ্ডিছৰ কাৰণসমূহ যেনে গলব্লাডাৰ পাথৰ আদি চিকিৎসকে ডিটেক্ট কৰি বা ডায়েগনচিছ কৰি চিকিৎসা কৰাৰ ফলত ৰোগী সোনকালে আৰোগ্য হয়। আশা কৰোঁ আপোনালোকে আজি বহুতো নতুন বা নজনা কথা জানিব পাৰিলে। আজিলৈ ইয়াতে সামৰিছোঁ। এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম। আপোনালোক সকলোৱে স্বাস্থ্যৱান হৈ থাকক, হেল্ডি হৈ থাকক। নমস্কাৰ।